এৰো মাছ ৱাও হেল্ল' গাইজ কি খবৰ আপোনালোকৰ আজি মোৰ এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ আৰু মোৰ ভিডিঅ'টো লাহে লাহে আপোনালোকে আগবঢ়াই নিয়াৰ বাবে আপোনালোকক অশেষ ধন্যবাদ তো মই আজি ভিডিঅ' বনাব ওলাইছোঁ আমাৰ পুখুৰীত মানে আজি ইয়াতে পুখুৰীটোত মানে আজি মাছ মাৰিব তো মাছ অলপ মিছা মাছ আজি মাৰি উঠাই দি পঠাব গাড়ী তো তাকে আপোনালোকক অলপকৈ দেখাব বিচাৰিছোঁ মানে কিমান দিন হ'ল আৰু কিমান ডাঙৰ হ'ল তো আপোনালোকক ভালকৈ দেখাই দিম তো ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ বেছি সময় নাৰাখোঁ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আপোনালোকে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ হেল্ল' গাইজ এতিয়া মানে দাদাই আমাৰ ইয়াতে জাল মাৰিব তো আপোনালোকক মই দেখাই দি আছোঁ চাই লওক এয়া জাল মাৰিব চাবি ইহঁতৰ 9 কেজি জাল এতিয়া 9 কেজি এতিয়া মাৰিব মানে এই যে দেখো গাইজ মাছ ৱাও তো গাইজ আমি এতিয়া বৰ্তমান জিংগা ধৰি আছোঁ জিংগা প্ৰাইচ পিচ প্ৰথমতে আনা টাইমত চাউল গুটি নিচিনা আছিলে তো এতিয়া বৰ্তমান ডাঙৰ হৈছে আৰু বহুত ডাঙৰেই হ'ল তো গাইজ এতিয়া দাদাই মানে মাছ কিমান উঠাইছে তো আপোনালোক দেখাম বাৰে বহুতবাৰ হ'ল মাৰাটো ইয়াতে গোটেই এইফালে টাউনত গৈ আছে বহুত আছে তলত বহুত দেৰি হ'লে মানে পানী নাপালে গাইজ মৰি যায় তো এতিয়া গাইজ আমি মাৰি আছোঁ দেখাই দিম ডাঙৰ মাছ উঠিছে গ'ল ইয়াতে গাইজ ডাঙৰ মাছবিলাক ইমান জালটো ইমান কি হেভি নহয় মানে মাছটো গোটেই ওলাই যায় তো গাইজ এবাৰত ইমানকৈ আহে মানে গোটেইখিনি নিচলা মাছখিনি ৰাখে ডাঙৰ মাছখিনি পেলাই দিয়ে আৰু দাদাই মাৰি আছে স্মাইল দেখো ভাই আচ্ছা না অ'কে না গাইজ এইটো মই ইয়াত হেল্প কৰি দি আছোঁ এনেকুৱাকৈ এনেই জোকাৰি মানে পেলাই দিব লাগিব তো মাছখিনি ইয়াতে থাকি যাব মানে জালত তেতিয়া আৰু জালৰ একো কিবাই নাই মোনাই নাই চাৰ গাইজ মোনা নাই ইয়াতে অকল ৰছীটোৰে ইটো ৰছীডালৰে কাম মানে ইয়াতে ইটো ৰছীডাল ইয়াতে ভিতৰত আছে জালৰ ভিতৰত তো গাইজ চাই থাকক আপোনালোকে মই দেখাই যাই আছোঁ যিমান পাৰিছোঁ অকলেতো বাদি নাখায় এতিয়া দুইজনে আমি হেল্প কৰি হৈ আছোঁ মোবাইলটো ধৰিবলৈ বাদি নাখায় তো গাইজ মোবাইল ধৰিবলৈ বাদি নাখায় আমি দুইটাই মাৰি আছোঁ তো যিমান পাৰোঁ আপোনালোকক দেখাই যাম চাই থাকক ভিডিঅ'টো আপোনালোকে তো গাইজ এইটো আমাৰ এতিয়া আমি ইয়াতে মাৰি আছিলোঁ তো ইয়াৰ পৰা উঠাই লৈ গ'ল এয়া গৈ আছে আৰু চাই লওক ক'ত মাৰি আছে এইটো গৈ আছে যে ইফালে ইয়াতে এতিয়াহে লোডিং কৰিব ইয়াতে তাৰপিছত আকৌ ক'ত মাৰি আছে ইয়াত মাৰি আছে আকৌ তো গাইজ তাত মাৰি আছে আকৌ ইয়াত মাৰি আছে চাই লওক কামত লাগি আছে আৰু গাইজ ইয়াত মাৰি আছে এইকেইটা মানুহ মানে মাছ মাৰি আছে আৰু তাৰপিছত গাইজ ইয়াত মাৰি আছে ভিডিঅ'টো ইমান ক্লিয়াৰ নহয় তথাপিও মানে দেখাই দিছোঁ তাতে মাৰি আছে বুলি আৰু ইফালে ইয়াত মাৰি আছে আপোনালোকে দেখাব
কৰি আছে ইয়াতে আৰু নেক্সট টাইম গাড়ী আহিব ইফালৰ পৰা এই গাড়ীটো মানে ৰুমত আহিব আৰু আমি ইয়াতে মাছ মাৰি আছোঁ তো গাইছ এনেকুৱাকৈ দানাটো দি থৈ দিয়ে তাৰপিছত মানে জিংগা আহিব ইয়াতে সেইকাৰণে জিংগাটো এডভান্সকৈ বোলাই মানে মাতি থৈ দিছে আৰু পিছতে ইয়াতে এইটো ডাঙৰ মাছখিনি এৰি দি আছে ডাঙৰ মাছখিনি নলয় షెడ్లో వచ్చే షెడ్లో పడుకోరా అందరికన్నా ముందు పైకి బండేసుకుని అక్కడే వచ్చారా అన్నంతన తర్వాత బండేసుకుని ఇక్కడ వెళ్ళేది ఇక్కడ అన్నంతన తర్వాత তো গাইছ এনেকুৱাকৈ লৈ গৈ আছে মানে A few moments later. তো গাইছ এতিয়া জিংগা চিংগা মাৰি উঠি পেকিং কৰি হ'ল গাড়ীত এইবিলাক ইমান ইণ্টাৰেষ্ট নাই দিয়া কাৰণ বহুত ভোক লাগিছে আৰু ইয়াত কি দিছে চাই লওক কি দিছে আপোনালোকে চাই লওক পানীটো মই আনিলোঁ মই এইটো খোৱা টেবুলটো সদায় এইটো মই অ'পেন কৰিম এই ৰ তো গাইছ ইমানখিনি এসাঁজত অনলাইন কৰি মানে অৰ্ডাৰ কৰি কিনে মানে সিহঁতে খায় আৰু এসাঁজত ইমানখিনি চব্জি ইয়াতে ভাত আছে চাগে অ'পেন কৰি দিম অঁ ইয়াতে ভাত আছে আৰু এইখিনি মানে চব্জি এইটো হ'ল আমুল নহয় কি কয় এইটো দৈ গাখীৰ মানে টেঙা টেঙা লাগে এইটো কি হয় তো গাইছ দেৰি নকৰোঁ খাই লওঁ আপোনালোকে অলপমান চাই লওক হাত পাত ধুই আহিলোঁ মই আৰু মই খাবলৈ ষ্টাৰ্ট দিওঁ তো গাইছ খাই লওঁ আৰু বহুত ভোক লাগিছে গাইছ মই আপোনালোকক ক'ব পাহৰি আছিলোঁ মানে আজি দুপৰীয়া ৰান্ধিব নিদিলে মোক আঞ্জাৰ ভাত টিফিন দিম বুলি ক'লে তো গাইছ আজিহে দিছে সদায় নিদিয়ে এয়া মাংস এইটো মাংস দিছে ব্ৰইলাৰ মাংস আৰু এইটো বেঙেনা আৰু মিছা মাছ আৰু এইটো কি হয় নাজানো আৰু এইটো দালি বন্ধাকবি আৰু ভাত মানে গাইছ ভোক লাগিছে অলপ খাই দিছোঁ তো গাইছ ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব আপোনালোকে ভিডিঅ'টো বহুত দিন বনোৱা নাই গাইছ আজিলৈ ইমানে